নমস্কাৰ বন্ধুসকল, মই অন্য এটা ভিডিঅ' লৈ মই এই ভিডিঅ'ত অকল গ্ৰেড 3 আৰু গ্ৰেড 4ৰে নহয়, লগতে আসাম পুলিচৰো মোষ্ট ইম্পৰ্টেণ্ট কেইটামান কুৱেশ্যন লৈ আহিছোঁ। গতিকে বেছি দেৰি নকৰি আহা আমি কুৱেশ্যনৰ মাজলৈ যাওঁ। আজি ফাৰ্ষ্ট কুৱেশ্যন নম্বৰ 1। ভাৰতৰ ৰাজধানী নতুন দিল্লী। তাৰ পূৰ্বে ভাৰতৰ ৰাজধানীৰ নাম কি আছিল? অপশ্যন এ মুম্বাই, অপশ্যন বি কলিকতা, অপশ্যন চি মাদ্ৰাছ, অপশ্যন ডি চণ্ডীগড়। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি কলিকতা। সকলোৱে মনত ৰাখিবা, আমাক পূৰ্ব ভাৰতৰ ৰাজধানী বুলি ক'লে আমি কলিকতাক জানো। আহা আমি নেক্সট কুৱেশ্যনলৈ যাওঁ। নেক্সট কুৱেশ্যন নম্বৰ 2। অসমৰ বৰদৈচিলা নামেৰে পৰিচিত অসমীয়া খেলুৱৈগৰাকী কোন আছিল? অপশ্যন এ হিমা দাস, অপশ্যন বি লাভলীনা বৰগোহাঁই, অপশ্যন চি জুনমণি শইকীয়া, অপশ্যন ডি অংকুচিতা বড়ো। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি জুনমণি শইকীয়া। কুৱেশ্যন নম্বৰ 3। 1931 চনত মুকলি হোৱা ৰাষ্ট্ৰপতি ভৱন ক'ত অৱস্থিত? অপশ্যন এ ৰাইচিনা হিল, অপশ্যন বি চান্দনী চক, অপশ্যন চি মান্ডি মাৰ্গ, অপশ্যন ডি ৰাজমাৰ্গ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ৰাইচিনা হিল। কুৱেশ্যন নম্বৰ 4। আমাৰ দেশৰ ৰাষ্ট্ৰপতি ভৱনৰ ডিজাইনাৰ কোন আছিল? অপশ্যন এ এডৱাৰ্ড লুইটেন্স, অপশ্যন বি হাৰ্ভাৰ্ড বেকাৰ, অপশ্যন চি জিম নৃত্য, অপশ্যন ডি নন্দলাল বসু। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ এডৱাৰ্ড লুইটেন্স। আৰু আপোনালোকে যদি মোৰ চেনেলত নতুন হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন প্ৰেছ কৰিব, কাৰণ অহা আসাম পুলিচ গ্ৰেড 3 গ্ৰেড 4 এক্সামৰ কাৰণে মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আহোঁ। যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন প্ৰেছ কৰি দিব। নেক্সট কুৱেশ্যনলৈ যাওঁ। কুৱেশ্যন নম্বৰ 5। ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰীৰ জন্মদিনটো কি দিৱস স্বৰূপে পালন কৰা হয়? অপশ্যন এ শিক্ষক দিৱস, অপশ্যন বি চিলাৰায় দিৱস, অপশ্যন চি শিশু দিৱস, অপশ্যন ডি ধাত্ৰী দিৱস। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি শিশু দিৱস। শিশু দিৱস হিচাপে আমি প্ৰধানমন্ত্ৰীৰ জন্মদিনটো পালন কৰা হয়। কুৱেশ্যন নম্বৰ 6। ভাৰতীয় মুদ্ৰাৰ প্ৰতীক চিহ্নটো কেতিয়া গ্ৰহণ কৰা হৈছিল? অপশ্যন এ 2009 চনত, অপশ্যন বি 2007 চনত, অপশ্যন চি 2010 চনত, অপশ্যন ডি 2011 চনত। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি 2010 চনত। কুৱেশ্যন নম্বৰ 7। ডি উদয় কুমাৰ নামৰ ব্যক্তিগৰাকীয়ে 2010 চনত কি ডিজাইন কৰি উলিয়াইছিল? অপশ্যন এ মুদ্ৰাৰ প্ৰতীক চিহ্ন, অপশ্যন বি পতাকাৰ লগো, অপশ্যন চি আধাৰৰ লগো, অপশ্যন ডি GH লগো। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ মুদ্ৰাৰ প্ৰতীক চিহ্ন। কুৱেশ্যন নম্বৰ 8। ভাৰতত লোকপাল আইন বা লোকপাল আৰু লোকযুক্ত আইন কেতিয়া বলবৎ কৰা হয়? অপশ্যন এ 2010 চনত, অপশ্যন বি 2012 চনত, অপশ্যন চি 2013 চনত, অপশ্যন ডি 2015 চনত। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি 2013 চনত। কুৱেশ্যন নম্বৰ 9। ভাৰতত বৰ্তমান 2021 চনৰ ডিচেম্বৰ পৰ্যন্ত কিমানখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল আছে? অপশ্যন এ 27খন ৰাজ্য 8খন কেন্দ্ৰ শাসিত অঞ্চল, অপশ্যন বি 28খন ৰাজ্য 8খন কেন্দ্ৰ শাসিত অঞ্চল, অপশ্যন চি 29খন ৰাজ্য 8খন কেন্দ্ৰ শাসিত অঞ্চল, অপশ্যন ডি 30খন ৰাজ্য 9খন কেন্দ্ৰ শাসিত অঞ্চল। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 28খন ৰাজ্য 8খন কেন্দ্ৰ শাসিত অঞ্চল। কুৱেশ্যন নম্বৰ 10। শিয়াল পালেগৈ ৰতনপুৰ কাৰ প্ৰথমখন শিশু গ্ৰন্থ? অপশ্যন এ ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া, অপশ্যন বি নৱকান্ত বৰুৱা, অপশ্যন চি হোমেন বৰগোহাঞি, অপশ্যন ডি বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি নৱকান্ত বৰুৱা। কুৱেশ্যন নম্বৰ 11। দুটাকৈ কাৰ্যালয়ৰ বাবে ৰাষ্ট্ৰপতি পদ অধিষ্ঠিত হোৱা প্ৰথম আৰু একমাত্ৰ ব্যক্তিগৰাকী কোন আছিল? অপশ্যন এ জাকিৰ হুছেইন, অপশ্যন বি VD গিৰি, অপশ্যন চি ৰাজেন্দ্ৰ প্ৰসাদ, অপশ্যন ডি VD জাট্টু। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি ৰাজেন্দ্ৰ প্ৰসাদ। কুৱেশ্যন নম্বৰ 12। আমাৰ দেশৰ দ্বাদশগৰাকী ৰাষ্ট্ৰপতি কোন আছিল? অপশ্যন এ KR নাৰায়ণ,
অপশন বি এপিজে আব্দুল কালাম, অপশন সি ৰামনাথ কোবিন্দ, অপশন ডি প্ৰতিভা পটেল। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশন ডি প্ৰতিভা পটেল। কুৱেশ্যন নম্বৰ 13, 1969 চনত জাকিৰ হুছেইনৰ মৃত্যুৰ পাছত কোনে ভাৰপ্ৰাপ্ত ৰাষ্ট্ৰপতিৰ এক্টিং প্ৰেছিডেণ্ট দায়িত্ব লৈছিল? অপশন এ ভি গিৰি, অপশন বি সৰ্বপল্লী ৰাধাকৃষ্ণ, অপশন সি ফকিৰুদ্দিন আলী আহমেদ, অপশন ডি মহম্মদ হিদায়তুল্লাহ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশন এ ভি গিৰি। কুৱেশ্যন নম্বৰ 14, ভাৰতপ্ৰাপ্ত ৰাষ্ট্ৰপতি আৰু ৰাষ্ট্ৰপতি দুয়োটা পদতেই কাৰ্যনিৰ্বাহ কৰা একমাত্ৰ ব্যক্তিগৰাকী কোন আছিল? অপশন এ বি ডি জাট্টু, অপশন বি ভি গিৰি, অপশন সি বামাস্বামী বেংকটৰাম, অপশন ডি এপিজে আব্দুল কালাম। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশন বি ভি গিৰি। কুৱেশ্যন নম্বৰ 15, প্ৰথমখন অসমীয়া চলচ্চিত্ৰ জয়মতীত স্বৰ্গজ্যোতি দত্ত বৰুৱাই কোনটো চৰিত্ৰত অভিনয় কৰিছিল? অপশন এ জয়মতী, অপশন বি পাটমাদয়, অপশন সি ডালিমী, অপশন ডি মোহিনী। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশন সি ডালিমী। কুৱেশ্যন নম্বৰ 16, ভাৰতৰ ষষ্ঠগৰাকী ৰাষ্ট্ৰপতি এখন ৰাজ্যৰ প্ৰথম মুখ্যমন্ত্ৰীও আছিল, তেওঁ কোন আছিল? অপশন এ শংকৰদয়াল শৰ্মা, অপশন বি ৰাজেন্দ্ৰ প্ৰসাদ, অপশন সি নীলম সঞ্জীৱ ৰেড্ডি, অপশন ডি ইয়াৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশন সি নীলম সঞ্জীৱ ৰেড্ডি। কুৱেশ্যন নম্বৰ 17, দেশৰ ডাকত কোনগৰাকী প্ৰাক্তন ৰাষ্ট্ৰপতিয়ে সাংবাদিক হিচাপে কৰ্মজীৱনৰ পাতনি মেলিছিল? অপশন এ ৰামনাথ কোবিন্দ, অপশন বি জাকিৰ হুছেইন, অপশন সি ভি গিৰি, অপশন ডি প্ৰণৱ মুখাৰ্জী। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশন ডি প্ৰণৱ মুখাৰ্জী। কুৱেশ্যন নম্বৰ 18, ভাৰত ৰত্ন লাভ কৰা কোনগৰাকী ৰাষ্ট্ৰপতিক জনতাৰ ৰাষ্ট্ৰপতিও বুলিও জনা গৈছিল? অপশন এ এপিজে আব্দুল কালাম, অপশন বি ৰাজেন্দ্ৰ প্ৰসাদ, অপশন সি প্ৰণৱ মুখাৰ্জী, অপশন ডি বামনাথ কোবিন্দ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশন এ এপিজে আব্দুল কালাম। কুৱেশ্যন নম্বৰ 19, বৈদেশিক পৰিক্ৰমা মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহন কৰা প্ৰথম ভাৰতীয় মহিলা কোন আছিল? অপশন এ বিজয়লক্ষ্মী পণ্ডিত, অপশন বি সুষমা স্বৰাজ, অপশন সি সৰোজনী নাইডু, অপশন ডি ইন্দিৰা গান্ধী। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশন বি সুষমা স্বৰাজ। কুৱেশ্যন নম্বৰ 20, শান্তিৰণ বেল লাভ কৰা প্ৰথম ভাৰতীয় মহিলাগৰাকী কোন? অপশন এ অৰুন্ধতী ৰয়, অপশন বি ইন্দিৰা গান্ধী, অপশন সি মাদাৰ টেৰেছা, অপশন ডি মীৰা কুমাৰী। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশন সি মাদাৰ টেৰেছা। কুৱেশ্যন নম্বৰ 21, লণ্ডনৰ ৰয়েল ছ'চাইটিৰ ফেলো হিচাপে নিৰ্বাচিত প্ৰথম ভাৰতীয় মহিলা কোন আছিল? অপশন এ এনি বাসেন্ত, অপশন বি গগনদীপ কাং, অপশন সি কল্পনা চাওলা, অপশন ডি সৰলা থকাৰাল। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশন বি গগনদীপ কাং। কুৱেশ্যন নম্বৰ 22, পেৰালিম্পিকত পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা কোন? অপশন এ অৱনী লেগাৰা, অপশন বি সুব্ৰত ৰায়, অপশন সি দীপা মালিক, অপশন ডি হিমৰণ শৰ্মা। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশন সি দীপা মালিক। কুৱেশ্যন নম্বৰ 23, ভাৰত ৰত্ন লাভ কৰা তৃতীয় ভাৰতীয় মহিলাগৰাকী আকৌ দিল্লীৰ প্ৰথম মহিলা মেয়ৰ আছিল, কোন বাৰু তেওঁ? অপশন এ অৰুণা আছফ আলী, অপশন বি অসীমা চেটাৰ্জী, অপশন সি প্ৰেম মাথুৰ, অপশন ডি চন্দ্ৰমুখী বসু। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশন এ অৰুণা আছফ আলী। কুৱেশ্যন নম্বৰ 24, মহাকাশলৈ যোৱা প্ৰথম ভাৰতীয় মহিলা কোন আছিল? অপশন এ সুনীতা উইলিয়ামছ, অপশন বি কমলা দেৱী, অপশন সি কল্পনা চাওলা, অপশন ডি কমলা দহ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশন সি কল্পনা চাওলা।
কুৱেশ্যন নাম্বাৰ 25 ৰমন মেগছেছে এছিয়াৰ নোবেল বঁটা হিচাপে পৰিচিত এই সন্মান লাভ কৰা প্ৰথম ভাৰতীয় মহিলাগৰাকী কোন আছিল? অপশ্যন এ লতা মংগেশকাৰ, অপশ্যন বি MS শুভলক্ষ্মী, অপশ্যন চি আশা ভোসলে, অপশ্যন ডি মেডাম বিকাশ কামা। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি MS শুভলক্ষ্মী। Thank you watching the video. Please subscribe now, like, share and comment.